হাই গাইজ, কি খবৰ? পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আজি স্বাগতম। আমি আজি আহি পাইছোঁ এটা ঐতিহ্যৰ এটা শিৱ মন্দিৰ। টিঙৰ ঘৰ দুৱাৰ তেনেকৈ নাছিলে, সৰুকৈ খেৰী ঘৰ তেনেকুৱা টাইপৰ আছিলে, কিন্তু অকণমান এতিয়া পৰিৱৰ্তন হ'ল। লাহে লাহে ওচৰৰ চুবুৰীয়া সচেতন লোকবিলাকে আহি নামঘৰটো অকণমান মেৰামতি কৰিলে, অৰ্থাৎ এটা মহৎ থকা এটা নামঘৰ, এটা মান্যতা থকা এটা মন্দিৰ প্ৰতিষ্ঠা হ'ল গাইজ। তাৰ কিছু অংশ গাইজ আপোনালোকক দেখাই আছোঁ গাইজ। হৰ ভোলে আমি মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰিছোঁ গাইজ। এইটো এটা ভগৱান শিৱৰ মন্দিৰ, ঐতিহ্যৰ এটা শিৱ মন্দিৰ, বহুত মান্যতা থকা এটা শিৱ মন্দিৰ। আশে পাশে পৰিৱেশটো বহুত ধুনীয়া গাইজ, বহুত ভাল লগা এটা প্ৰাকৃতিক পৰিৱেশ। যেন আমি এই পৰিৱেশৰ লগত খাপ খাবলৈ যেন আমি আহিছোঁ, এটা আমাৰ অনুভৱ হৈছে গাইজ পৰিৱেশটোৰ লগত। গাইজ, এই গছজোপা পোনপ্ৰথমে এই গছজোপা মই মাজতে এজন সচেতন নাগৰিক আছিল, তেখেতক সুধিছিলোঁ। এই গছজোপা গাইজ মই দেখাব বিচাৰিছোঁ তলৰ পৰা ওপৰলৈ। এই গছজোপা কমেও 90 বছৰ পুৰণা এজোপা আহঁত গছ। এই গছজোপাত অসংখ্য সাপ থাকে গছজোপাত। দিন হ'লে যেতিয়া দুপৰীয়া হ'ব, তেতিয়া সেই তেখেতসকল আহি পেলাই মুক্ত মনেৰে আহি তেখেতসকলে আহাৰ বিচৰণ কৰে। আকৌ যেতিয়া আহাৰ খোৱা হ'ব, তেখেতসকল আকৌ আহি পুনৰ গন্তব্যস্থানত নিজৰ স্থানত আহি তেখেতসকলে বাসস্থান হিচাপে লৈছে, তাতে তেখেতসকল থাকে। বহুত মহৎ থকা মন্দিৰ গাইজ। এয়া ভিতৰৰ কিছু অংশ গাইজ আপোনালোকক দেখাম। এয়া গাইজ আহি আছোঁ গাইজ। এয়া গাইজ ভিতৰত প্ৰৱেশ কৰিছোঁ গাইজ। এয়া গাইজ ওচৰতে টিলিঙা এভাগ আছে। টিলিঙা ভাগ মই 3বাৰ ঈশ্বৰৰ নাম ল'ম, ভগৱান নাম ল'ম। আৰু হৰ ভোলে বম বম ভোলে, হৰ মহাদেৱ। এতিয়া দৰ্জাখন খুলিব বিচাৰিছোঁ গাইজ। দৰ্জাখন খুলি এতিয়া ভিতৰত প্ৰৱেশ কৰিম গাইজ। ভিতৰৰ কিছু অংশ আপোনালোকক দেখাম গাইজ। এয়া মন্দিৰটোৰ ভিতৰ চোৱা। গতিকে বহুত ভাল, বহুত মহৎ, বহুত মান্যতা থকা এটা শিৱ মন্দিৰ, ঐতিহ্যৰ এটা শিৱ মন্দিৰ, বহুত ভাল লগা। আৰু অগণন ভক্তৰ গাইজ, অগণন ভক্তৰ ইয়াত সমাগম। শিৱৰাত্ৰিয়ে হওক গাইজ, শিৱ পূজাই হওক, শিৱৰাত্ৰিয়ে হওক, পবিত্ৰ সোমবাৰটোতে হওক, আপোনাৰ আমাৰ ভক্তগণে আহি চাকি বন্তি জ্বলায় ইয়াত প্ৰভু ভগৱন্তৰ ওচৰত, শিৱ বাবাৰ ওচৰত সুচিন্তা কৰে। আৰু অনাগত দিনবোৰ যাতে পৃথিৱীত যাতে কোনো ধৰণৰ বেয়া প্ৰকৃতিৰ প্ৰভাৱ যাতে নপৰে, সকলোৱে ভাল চিন্তা আহি মন্দিৰত এটা ভাল চিন্তা কৰে। আৰু এনেকেই মন্দিৰটো প্ৰচাৰ, আৰু সকলোৱে আহি একেলগে আহি নাম প্ৰসংগ কৰে। শিৱৰাত্ৰিৰ দিনাখন আহি নাম প্ৰসংগ কৰে। আৰু ইয়াত সম্পূৰ্ণ ব্যৱস্থা আছে, সেই গোটেইখিনি ব্যৱস্থা আছে। আৰু নামঘৰ পৰিচালনা সমিতিকো বহুত বহুত ধন্যবাদ থাকিলে। এইখিনি সুবিধা তেখেতসকলে আহি আমাৰ ভক্তগণক, অৰ্থাৎ আমাৰ ওচৰ চুবুৰীয়া ৰাইজক সেইখিনি সুবিধা দিয়াৰ কাৰণে তেখেতসকলক বহুত বহুত ধন্যবাদ থাকিলে। এইটো এটা দান পাত্ৰ দেখাব বিচাৰিছোঁ গাইজ। এইটো এটা দান পাত্ৰ দেখাইছোঁ। আৰু যিসকল শৰণাগত ভকতবৃন্দ আহি আমাৰ চাকি বন্তি জ্বলায়, তেখেতসকলে আহি ইয়াত আমাৰ দান বৰঙণি কিছু সাহাৰ্য আগবঢ়ায়। মন্দিৰটো তেনেকৈ বিখ্যাত। ওচৰ চুবুৰীয়া 2-এজন লোকে আহি মন্দিৰটো তেনেকৈ দান বৰঙণি কৰি অকণমান ডাঙৰ কৰিছে, আৰু চাবলগীয়া এটা মুহূৰ্ত, এটা মনোৰম দৃশ্য কৰিলে। মই প্ৰথমে দেখাব বিচাৰিছোঁ গাইজ। হৰ হৰ ভোলে বম বম ভোলে, হৰি ওম হৰি ওম হৰি ওম হৰি ওম বম বম ভোলে। এয়া গাইজ মই পোনপ্ৰথমে শিৱৰ প্ৰতিমূৰ্তি ভাগ দেখাব বিচাৰিছোঁ। এয়া শিৱৰ প্ৰতিমূৰ্তি ভাগৰ আশে পাশে দুই চাইডে দুটা আপোনাৰ সাপ আছে, ওচৰতে এটা দান পাত্ৰ আছে, লগতে এখন শিৱগীতা ভাগ আছে, তলতে এটা আছে লিংগ ভাগ আছে।
তাৰ ওপৰত এটা গাখীৰ দিয়া হয়, গাখীৰটো লিংগত পৰে। এনেকৈ মানে অৰ্থাৎ ভক্তগণে আহি পবিত্ৰ সোমবাৰত আৰু কাৰোবাৰ অসুখ বিসুখ হ'লে আৰু কাৰোবাৰ যদি কিবা বস্তু হেৰাইছে বা বস্তু পাবলৈ সক্ষম নহয়, তেনেহ'লে এই মন্দিৰৰ যোগেদি তেখেতসকলে বস্তুটো পুনৰ আকৌ পাবলৈ সক্ষম হয়। বা সপোনত কিবা দেখা পালে এই মন্দিৰত আহি চাকি বন্তি জ্বলাই তেখেতৰ বহুত কাটে। এনেকৈ কিছুমান বহুত মহৎ গুণ আছে গাইজ। পোনপ্ৰথমে মই শিৱ বাবাৰ প্ৰতিমূৰ্তি ওচৰৰ পৰা দেখাব বিচাৰিছোঁ গাইজ, বহুত ভাল লগা গাইজ, বহুত ভাল লগা। এয়া আহি আছোঁ গাইজ, এতিয়া মই বাহিৰলৈ প্ৰৱেশ কৰিম গাইজ, বাহিৰত প্ৰৱেশ কৰিম। এইখন বন্ধ কৰি দিছোঁ এতিয়া, এইখন এতিয়া মই বন্ধ কৰি দিলোঁ গাইজ। এই আহি আছোঁ আৰু এইটো দৰবাৰ ভাগ দেখাব বিচাৰিছোঁ। পুৱা গধূলি সদায় ঈশ্বৰৰ ওচৰত আমাৰ ভকতবৃন্দ সদায় শৰণাগত হয় আৰু অনাগত দিনবোৰ যাতে পৃথিৱীত দুখ শক্তি যাতে প্ৰয়োগ নহয়, সকলোৰে যাতে সুস্বাস্থ্য সুমংগল কামনাৰে সদায় দবা কোবাই চাকি বন্তি জ্বলাই। ভাল লগা মুহূৰ্ত এটা গাইজ। এয়া আহি আছোঁ, ভিতৰত এভাগ ত্ৰিশূল আছে, ভিতৰত এটা ঘৰ এটা আছে, এইটো দেখাব বিচাৰিছোঁ। ছয় ঘৰ বুলি কয় এইটো, তাৰ ঘৰৰ কিছু অংশ দেখাব বিচাৰিছোঁ গাইজ। এইটো গাইজ দেখাব বিচাৰিছোঁ, এটা শিৱৰ প্ৰকাণ্ড প্ৰতিচ্ছবি। আৰু গাইজ ইয়াত হোম যজ্ঞ হয়, কিবা অন্নপ্ৰসন্নেই হওক বা কিছুমান সৰু সুৰা কাম এনেকৈ ইয়াতে সম্ভৱ হয়। ইয়াতে আমাৰ ভক্তগণে আহি কাম ভাগ কৰে, বামুণৰ ব্যৱস্থা আছে, সকলোবোৰ ভাল। ইয়াত ত্ৰিশূল, আশে পাশে অসংখ্য ত্ৰিশূল গাইজ। এয়া চাকি বন্তি জ্বলাই শিৱগীতা ভাগো আছে ওপৰত। এই গছজোপা আছে ওচৰতে, তাৰ ভিতৰত গছজোপাও আছে, চাবলগীয়া মুহূৰ্ত, কিছুমান ভাল লগা এটা মনোৰম দৃশ্য গাইজ, মনমোহা। আশে পাশেতো ঘৰটো অকণমান দেখাইছে, ছয় ঘৰটো গাইজ। ঠিক আছে গাইজ, আমি বাহিৰত প্ৰৱেশ কৰিছোঁ গাইজ। এনেকেই যাতে ভক্তগণৰ ভিৰ বাঢ়ি থাকক। অসমৰ ভিতৰত এটা বিশিষ্ট মন্দিৰ হওক, এটা প্ৰসিদ্ধ মন্দিৰ হওক, যাতে অসমৰ ভিতৰত যাতে সকলোৱে আহি দান বৰঙণি আগবঢ়াই যাতে এটা ডাঙৰ বিশাল মন্দিৰ হওক, প্ৰতিষ্ঠিত মন্দিৰ হওক, এই আশাৰে আজি মই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিম গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে, শিৱগীতাৰ ভগৱান ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আপোনালোকে আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়াৰ কাৰণে বাই বাই। হৰ হৰ ভোলে, বম বম ভোলে, বম বম ভোলে।